खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। बिटिसिनि आवथायाव थानाय सावस्रि फाहामथाय होग्रा मिरुफोरनि थासारिया दुखुनांथाव जानानै दंमारो नामा? इएम अरुप कुमार देआ गावनि सावस्रि बिफानखौ मोजाङै जोथोन लानो हायाखै नामा? बे सोंथि सिखांदों। नोंथांमोना नुनाय नुथाया मोसौ गलिनि होनना साननो नाङा। बे जादों क'क्राझार जिल्लानि सिङाव थानाय गसाइगाव महकुमानि बेन्दोङाव थानाय खुटाबाग्रा साब सेन्टारनि नुथाय। जोबोद दुखुनांथाव थासारियाव दङ। गायसनजेननायनिफ्रायनो बेखेवजेननायनिफ्रायनो बे साब सेन्टाराव दिनैसिम डक्टर नार्स सासेबो नुनो मोनाखै होननानै अजद थिखांदों। দীৰ্ঘদিনৰ পৰা দেখা গৈছে যে খুটাবাগা সাব চেণ্টাৰটো হেল্থ ডিপাৰ্টমেণ্টৰ জৰাজীৰ্ণ অৱস্থাত আছে। এই ক্ষেত্ৰত আপোনালোকৰ সংগঠনৰ প্ৰতিক্ৰিয়া কি হ'ব? চাওক, এই আমাৰ এই বৃহত্তৰ অঞ্চলৰ এটাই সাব চেণ্টাৰ, খুটাবাগৰা সাব চেণ্টাৰ। বৃহত্তৰ 20-25টা গাঁৱত আমাৰ এটাই সাব চেণ্টাৰ। সেই সাব চেণ্টাৰখনৰ যি অৱস্থা আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। আপোনালোকে হয়তো ভিডিঅ' ফুটেজবিলাক লৈছেনে নাই নাজানো, কিন্তু এই সাব চেণ্টাৰত আজি মানুহটো নাহে, ইয়াত গৰু থাকে। এই যে গৰু থাকে আৰু সাব চেণ্টাৰৰ মানে কোনো ডাক্তৰ নাই, কোনো নাৰ্ছ নাই। এই অঞ্চলৰ মানুহ এই বৰষাৰ দিনত মানে এই ধুবুৰী, এইফালে ধুবুৰী যাব লাগে, এইফালে কোকৰাঝাৰ যাব লাগে। কিন্তু ধুবুৰী যাওঁতে যাওঁতে আমাৰ পেচেণ্ট শেষ। আপোনালোকে চিন্তা কৰক, এই আমাৰ BTRৰ EM অৰূপ দে ডাঙৰীয়াৰ নিজৰে কি কয় এইটো ডিপাৰ্টমেণ্ট। সেই অৰূপ দে ডাঙৰীয়া ইমান ডাঙৰ ডাঙৰ দম্বালি মাৰি থাকে যে এইটো কি কয় আপোনাৰ হেল্থ ডিপাৰ্টমেণ্টখন BTRৰ অঞ্চলত হেল্থ ডিপাৰ্টমেণ্টখন ক্লিন হৈ গৈছে। মই ABMCৰ পৰা কৈ আছোঁ যে অৰূপ দে ডাঙৰীয়া, আপুনি আহি প্ৰত্যক্ষ কৰক, আপুনি আহি চাই যাওক খুটাবাগৰা এই সাব চেণ্টাৰখন। আপুনি খুটাবাগৰা সাব চেণ্টাৰখন চাই যোৱাৰ পিছত আপোনাৰ অনুমান হ'ব যে আপুনি BTR অঞ্চলত কিমানখিনি ডেভেলপ কৰিব পাৰিছে। আপুনি যে এজন ব্যৰ্থ হেল্থ EM, এইখিনি জল পট হৈ গৈছে। আৰু আপোনাৰ হেল্থ ডিপাৰ্টমেণ্টত থকাৰ নৈতিক অধিকাৰ নাই। আমি আপোনাৰ কি কয় হেৰি বিচাৰিছোঁ, কি কয় এইটো ৰিজেগনেশ্যন দি আপুনি ঘৰত বহি থাকক। আপুনি হেল্থ ডিপাৰ্টমেণ্ট চলাব নোৱাৰিব। যদি আপুনি চলাব পাৰে তেতিয়াহ'লে আপুনি খুটাবাগৰা আহিব লাগিব। অন্যথাই কিন্তু লগতে প্ৰমোদ বড়ো ডাঙৰীয়াক মই কৈছোঁ যে আপোনালোকে যদি BTR চলাব পৰা নাই তেতিয়াহ'লে আপোনালোকে এৰি দিয়ক। আপোনালোকে মানুহৰ জীৱন লৈ কিয় খেলি আছে? মানুহৰ জীৱন লৈ হেতালি নেখেলিব। 15 বছৰ 17 বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চৰকাৰ আছিল। হাগ্ৰামা মহিলাৰীক কি কয় তেওঁৰ কাম কাজত অসন্তুষ্ট হৈ কিনি প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰিৱৰ্তনৰ চৰকাৰ UPPLৰ দৰকাৰ, ৰাইজে আপোনাক বিশ্বাস কৰিছিল। কিন্তু দেখা গ'ল যে আপুনি অকল ভেক ভাওনাহে কৰি আছে। প্ৰমোদ বড়ো ডাঙৰীয়া ভেক ভাওনা কৰি আছে। মাইনৰিটি অঞ্চলত তেওঁ একো ডেভেলপমেণ্ট কৰা নাই। মাইনৰিটি অঞ্চলৰ মানুহক তেওঁ গুৰুত্ব নিদিয়ে। মাইনৰিটি অঞ্চলৰ ৰাস্তা ঘাটকে আদি কৰি যিমান ৰাস্তা পদূলি আছে প্ৰমোদ বড়ো ডাঙৰীয়া সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তেওঁ গাদীত থকাৰ নৈতিক অধিকাৰ তেওঁ হেৰুৱাই পেলাইছে। গতিকে অনতি পলমে আমাৰ এই বৃহত্তৰ অঞ্চলত যদি আমাৰ এই কি কয় খুটাবাগৰা সাব চেণ্টাৰখন আমি ABMCৰ ফালৰ পৰা কৈছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়া নিজে এইখন সাব চেণ্টাৰ ভিজিট কৰি যাওক আৰু আপুনি কৰি যাব লাগিব। অন্যথাই কিন্তু এই অঞ্চলৰ ৰাইজে আপোনাৰ কিন্তু প্ৰত্যুত্তৰ দিব। আগন্তুক দিনত কিন্তু আপোনাক প্ৰত্যুত্তৰ দিব। আপুনি সাজু হৈ থাকক। কিমান দিনৰ পৰা সাব চেণ্টাৰটো এনেকৈ জৰাজীৰ্ণ হৈ আছে? চাওক, ষ্টাৰ্টিঙৰ পৰাই সেই সাব চেণ্টাৰখন, যিদিনাৰ পৰাই সাব চেণ্টাৰখন গোটা কৰা হৈছিল, যিদিনাখন কমপ্লিট হৈছে, আমি এই অঞ্চলৰ মানুহ উৎফুল্লিত হৈছিলোঁ যে আমি এটা সাব চেণ্টাৰ পালোঁ। কিন্তু দেখা গৈছে ইয়াত কোনো নাৰ্ছ নাই, ইয়াত কোনো ডক্তৰ নাই, ইয়াত একোৱেই নাই। ৰাইজৰ পৰা আপোনালোকে শুনক, এই অঞ্চলৰ ৰাইজৰ মুখত শুনক আপোনালোকে যে এই প্ৰমোদ বড়ো ডাঙৰীয়াই কি ডেভেলপমেণ্ট কৰিছে। এইখন ছ'চিয়েল মিডিয়াৰ যুগ। ভাৰতবৰ্ষখন এতিয়া মানে আপুনি মোবাইলত চালে মানে চাব পাৰিব। এই যুগত আপোনালোকে যে আহিছে, ৰাস্তা আছে নেকি? পানী দি আহিব লাগে, নৌকা দি আহিব লাগে। প্ৰমোদ বড়ো ডাঙৰীয়া ইমান লেকচাৰ মাৰি থাকে, ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থাকে, ইমান ডাঙৰ ডাঙৰ ভাষণ দি থাকে। আপুনি এই ৰাস্তা ঘাটৰ কামটো বাদ দিয়ক। মানুহৰ জীৱন লৈ হেল্থ ডিপাৰ্টমেণ্টখন আপুনি চম্ভালিব পৰা নাই। অৰূপ দেক বৰখাস্ত কৰিব লাগে। অন্যথাই কিন্তু ABMCয়ে এই খুটাবাগৰাত 20খন গাঁৱৰ ৰাইজে গণতান্ত্ৰিকভাৱে এই সাব চেণ্টাৰৰ সন্মুখত অনিৰ্দিষ্টকালৰ ভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিপক্ষে গণ আন্দোলন গঢ়ি তুলিবলৈ আমি সাজু আছোঁ। ডিপাৰ্টমেণ্টৰ মালিকেই যদি যত্ন নলয়, ডিপাৰ্টমেণ্টৰ মালিকেই যদি নাজানে ক'ত সাব চেণ্টাৰ, কিমান কেইটা BTRৰ সাব চেণ্টাৰ আছে, কিমান কেইটা কি কয় মিনি PHC আছে, ডিপাৰ্টমেণ্টৰ EM ডাঙৰীয়া যদি অৰূপ কুমাৰ দে ডাঙৰীয়া যদি নাজানে ক'ত কি আছে না আছে, সিটো নাজানে। ইয়াত যে এটা সাব চেণ্টাৰ আছে অৰূপ কুমাৰ দে, মইতো অনুমান কৰিব পাৰিছোঁ আজি যে অৰূপ দে ডাঙৰীয়াই নাজানে যে ইয়াত এটা সাব চেণ্টাৰ আছে। গতিকে অৰূপ দে ডাঙৰীয়া
আপুনি আহক, অন্যথাই আপুনি ৰিজাগনেশ্যন দিয়ক। আপোনাৰ নৈতিক অধিকাৰ নাই যে আপুনি হেল্থ ডিপাৰ্টমেণ্টখন চলোৱাৰ ক্ষেত্ৰত আপুনি সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।